আমি যোনটো খেলিছোঁ যেতিয়া ফুটবল খেলিতো ফুটবল গোটেইকেইটা লৰাই খেলে বা ছোৱালী খেলিলে গোটেইকেইটা ছোৱালী খেলে কিন্তু এইটো খেলত একেলগে মিক্স হৈ খেলে খেলা হিচাপে আমি 2015 পৰা শুরু কৰিছো কিন্তু টুৰ্নামেন্ট হিচাপে আমাৰ 2016 পৰা আমি খেলা আৰম্ভ কৰিছো ফ্ৰিসবিটো এইটো খেলত প্ৰত্যেক খেলুৱৈ ৰিফাৰমেন্ট হয় যদি খেলত মোৰ যোগেদি কিবা ফাউল হৈছে তেন্তে নিজৰ ভুলটো নিজে স্বীকাৰ কৰাটো মোৰ নিজৰ দায়িত্ব আছে যাতে আনে মোক ভুল ধৰিবলগীয়া নহয় সেইটো আমাৰ সমাজৰ কাৰণে এটা ডাঙৰ প্ৰেক্টিছ হয় এই খেলখনৰ যোগেদি আমি প্ৰেক্টিছ কৰিব পাৰোঁ তেন্তে আমি নিজৰ ঘৰত নিজৰ লগৰীয়াৰ লগত আৰু নিজৰ সমাজৰ লগত ব্যৱহাৰ কৰিব পাৰিম সেইটো আমাৰ সমাজৰ কাৰণে এটা ডাঙৰ সম্পত্তি হৈ থাকিব যিটো আমাৰ শান্তি সমাজ গঢ়ি তোলাত সহায় কৰিব আল্টিমেট ফ্ৰিসবিৰ এখন পৰিচালনা সমিতি আছে এই পৰিচালনা সমিতিখনৰ নাম হ'ল UPAI আল্টিমেট প্লেয়াৰ্ছ এছ'চিয়েশ্যনছ অফ ইণ্ডিয়া এই এছ'চিয়েশ্যনখন 2013 পৰা ইয়াত কৰ্মৰত বহুতখিনি এইটো আল্টিমেট খেলি আগুৱাই আহি আছে বা নেশ্যনেললৈকে খেলিব পাইছে আশা কৰোঁ আৰু নেক্সট আমি বহুত আগলৈকে আমি যাব পাৰোঁ খেলখনত দুটা ধৰণৰ স্ক'ৰ থাকে এটা হ'ল নৰ্মেল স্ক'ৰ যিটো নৰ্মেলি খেলি পাওঁ আৰু আনটো হ'ল স্পিৰিট স্ক'ৰ যিটো খেলৰ পিছত আন টিমি দিয়ে এই স্পিৰিট স্ক'ৰটো হ'ল যিটো খেলত কি ধৰণৰ আগভাগ লৈছে বা এই খেলত এজনে আনজনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিছে এই গোটেইবিলাক চাই পেলাই এইটো নাম্বাৰটো দিয়া হয় এইটো এটা হিংসাত্মক ক্ৰিয়া নহয় আৰু এইটো এটা খেল যি মানুহক একত্ৰিত কৰে আৰু বন্ধু বনোৱাত সহায় কৰে ই ল'ৰা আৰু ছোৱালীক স্বাস্থ্যকৰ সম্পৰ্ক স্থাপন কৰাত সহায় কৰে আল্টিমেট ফ্ৰিসবি এছ'চিয়েশ্যন চিৰাং ডিষ্ট্ৰিক্টত এইটো আমি অলৰেডি বনোৱা হৈ গৈছে চিৰাং ডিষ্ট্ৰিক্টত যিটো এছ'চিয়েশ্যন হোৱাৰ পিছত আমি অল বিটিআৰত কমপ্লিট সেইটো কৰিব আৰু সেইটো বনাব তাৰপিছত আমি অসমত কেনেকৈ আমি সেইটো কৰিব পাৰোঁ সেইটো প্ৰচেছটো এতিয়া আমি লৈ আছোঁ এই খেলত তিনিটা কমিউনিটি ৰিলিজনৰ তিনিটা একেলগে যেতিয়া এটা মঞ্চত ইহঁতে আহিব তেতিয়াহ'লে কি হ'ব অট'মেটিকলি এই আপোনাৰ কালচাৰ কাষ্টম ট্ৰেডিশ্যন লেংগুৱেজটো সেইটো এক্সচেঞ্জ হ'ব এই বস্তুটো যেতিয়া এক্সচেঞ্জ হ'ল তেতিয়াহ'লে আমাৰ মাজত আকৌ এটা ভাতৃ কি ব্ৰাদাৰহুড ফিলিংছ সেইটো যেতিয়া গঢ়ি আহিব অট'মেটিকলি আমাৰ মাজত এটা শান্তিটো আহিব য'ত শান্তি হ'ব তাততো ডেভেলপমেণ্ট হ'বই আৰু যেতিয়া গোটেই একেলগে কমিউনিটি মিক্স হৈ গুণি খেলিব তাৰ ছ'চিয়েল ডেভেলপমেণ্ট অট'মেটিকলি আহিব আৰু এইকেইটা গোটেই ডেভেলপ হোৱাৰ লগে লগে আপোনাৰ স্পিৰিচুৱেল ডেভেলপমেণ্টো হ'ব আপুনি যেতিয়া খেলিব তেতিয়া আপুনি ফূৰ্তি কৰিব যেতিয়া আপুনি হাৰিব সেইটো একচেপ্ট কৰিব ডেট মিনছ ৱাট ইম'চনেল ডেভেলপমেণ্ট আল্টিমেট ফ্ৰিসবিৰ ভিতৰত যে এনেকুৱা লজিক সোমাই আছে যেতিয়া আপুনি ডিপলি ভিতৰত সোমাই যাব তেতিয়াহে আপুনি গমটো পাব ফিজিকেলটো ডেভেলপ হৈছে আৰু মেণ্টেলি ডেভেলপ হৈছে খেলা যদি নিখেলে তেতিয়া মাইণ্ড মানে ফ্ৰেছ নহয় যেতিয়াৰ পৰা মই এইটো খেল ধৰিছিলোঁ তেতিয়াৰ পৰা বহুত মানে কাষ্টৰ মানুহ লগ পালোঁ তাহাঁতৰ লগতো মানে এনেকুৱা হৈছে যেন তাইও আমাৰ কাষ্ট আৰু নিজৰ দুখখন কেনেকৈ শ্বেয়াৰ কৰিব লাগে সেইটো ফ্ৰিসবি খেলাৰ পাছতে মই শিকিছোঁ আৰু আনক দুখ হ'লে কেনেকৈ সহায় কৰিব লাগে এইটোবোৰ শিকিছোঁ মোৰ মতে এইটো গেমত ছোৱালীবিলাক চব খেলিব লাগে ইমান ধুনীয়া এটা প্লেটফৰ্ম আল্টিমেট ফ্ৰিসবি মই সকলোকে অনুৰোধ কৰিছোঁ খালি আমাৰ এইটো অঞ্চলত নহয় যে যিমান পাৰে এই খেলটো খেলিব লাগে